আজি বৰ্তমান আহি পালোহি এতিয়া আমাৰ যিটো সোণাৰু কৃষ্ণচূড়া তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ যি আমি আজি লাই খুঁটা স্থাপন কৰিম এই লাই খুঁটা স্থাপনৰ মই জেগাত পালোহি আমাৰ এই পথাৰতে হ'ব আমি গোটেই পৰিৱেশটো দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকিব খোৱা বোৱাটো মেইন হয় নাই ঐ ক'লা উঠাই দিছোঁ মানুহখিনিক কৃষ্ণচূড়া কাঞ্চন সোণাৰুৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানটি আমি এইখন পথাৰতে অনুষ্ঠিত কৰিবলৈ বিচাৰিছোঁ আৰু এই অনুষ্ঠান আজি লাই খুঁটা অনুষ্ঠানত লাই খুঁটা স্থাপন কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ অন্তশিল্পী আমাৰ গৌৰৱ আমাৰ কুসুম কৈলাশ ডাঙৰীয়া লগতে সমাজকৰ্মী গৌতম হাতীমূৰীয়া ডাঙৰীয়া আৰু মৰাণৰ সমাজকৰ্মী ইতিমধ্যে সূৰ্য গোহাঁই ডাঙৰীয়া আহি উপস্থিত হৈছেহি আৰু আমাৰ সাংবাদিক বন্ধুসকল আহি উপস্থিত হৈছেহি আৰু স্থানীয় ৰাইজ সকলোকে আমি লাই খুঁটা স্থাপনত কৰা আমি দিনাৰাম মোহন ডাঙৰীয়া এখনি ফুলাম গামোচাৰে আমাৰ মৰম আৰু শ্ৰদ্ধা জনাবলৈ মই কুসুম কৈলাশ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ কাঞ্চন আৰু কৃষ্ণচূড়াৰ যিহেতু তেওঁ একাধিকক্ৰমে কনষ্টিটিউশ্যন কাৰ্যসূচী তেওঁ ৩ বছৰৰ পৰা চলাই আহিছিল তাৰে সফল আমি প্ৰতিচ্ছবি আমি এই বৰচৰতী গাঁৱত আমি দেখা পাওঁ আৰু মই আজি অনুষ্ঠানটোৰ লগত জড়িত হৈ মই নিজকে আজি গৌৰৱবোধ কৰিছোঁ যে এই অনুষ্ঠানটোৰ লগত জড়িত অনুপ পাটকাই প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টা সাফল্যমণ্ডিত কৰিবৰ কাৰণে ইতিমধ্যে সমগ্ৰ চৰাইদেউ অঞ্চলৰ ৰাইজে সহায় সহযোগিতা কৰি আহিছে আৰু আপোনালোকে নিজেই জানে আৰু এইটো গঢ় লৈ উঠিছে আপোনালোকৰ গাঁৱৰ বৰচকী গাঁৱৰ পৰাই এটা অনুষ্ঠান ইমান ধুনীয়া এটা অনুষ্ঠান গঠন কৰি আৰু মই এটাই কথা ক'ম
আপোনালোকে আৰু আমাৰ যিখন মেইন পোষ্টাৰ এই পোষ্টাৰখন আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলোঁ আৰু এইখন এতিয়া আমি ৰাস্তাৰ কাণত লগাই দিম য'ত আমি অনুষ্ঠানটো হ'ব সোণাৰুৰ ৩য় বৰ্ষৰ অনুষ্ঠানটো যিখন আমি পথাৰ লৈছোঁ তাত কৰিম তো আহিব আপোনালোকে আশা কৰিছোঁ সেইখিনিকো আমি লগত সাঙুৰি লৈ কৰিব লাগিব তেতিয়া আমাৰ জিলাখন বহুতখিনি আচলতে এটা খুব সুন্দৰ অনুষ্ঠানৰ কাৰণে জড়িত হৈ পৰিছে পৰ্যায়ক্ৰমে সমাজৰ লগত সমাজত দায়িত্বহীন কিছুমান ব্যক্তিৰ অনুষ্ঠানটোৰ লগত জড়িত হৈ পৰিছে মোৰ খুব শ্ৰদ্ধাৰ অনুষ্ঠানটোৰ লগত জড়িত হৈ আছে আৰু আপোনালোকে সদায় সহযোগ কৰি যাব লাগিব অনাগত দিনত এই অনুষ্ঠানটো এটা অসমৰ ভাল অনুষ্ঠান হ'ব ৰাইজেও বিচাৰি আছিল মথুৰা পৌৰবাসী ৰাইজেও বিচাৰি আছিল যে আমাৰ ইয়াত কৰক কিন্তু ভাগ্য ভাল কি আমাৰ গছখিনি সোনকালে ডাঙৰ হ'ল যদি গছবিলাক আমাৰ যৌৱন পাই নুঠিলহেঁতেন তেতিয়া নিশ্চয়কৈ এই অনুষ্ঠানটো হয় টিঙনলৈ গ'লগৈহেঁতেন নহয় লাকবালৈ গ'লগৈহেঁতেন কিন্তু অহা বছৰকে ইয়াত নহ'ব সেই অঞ্চলত ডাঙৰ হ'ব গছবিলাক সেই অঞ্চলৰ কোনোবা অঞ্চললৈ গুচি যাব যি কি নহওক সোণাৰু হালধীয়া ৰঙেৰে গোটেই চৰাইদেউ জিলাখনক মই সোণোৱালী কৰিবলৈ বিচাৰিছোঁ এইটো কাৰণেই যে আমাৰ এইখন এখন ঐতিহাসিক ঐতিহ্যময় চৰাইদেউ জিলা আমাৰ ইয়াত ইতিহাস আছে আৰু ঐতিহ্য আছে আৰু ইতিহাস আৰু ঐতিহ্য আছে কাৰণে আমি সকলো স্বাভিমানী আমি বৰচৌকি গাঁৱৰ ৰাইজ বুলি আমি গৰ্ব কৰোঁ এই কাৰণে আমাৰ গাঁওখনৰ এখন ইতিহাস আছে লাইচেং গাঁৱৰ মানুহে গৌৰৱ কি কাৰণে কৰে আমি লাইচেং গাঁৱৰ তাৰো এটা ইতিহাস আছে আমি এই অঞ্চলৰ যিমানখিনি জনসাধাৰণ আছো সকলোৱে এটা নিজস্বতা আছে আৰু স্বকীয় বৈশিষ্ট্য আছে নিজৰ কলা সংস্কৃতি আছে আৰু সকলোৰে ইতিহাস আছে ঐতিহ্য আছে আৰু সেই ঐতিহ্য আৰু ইতিহাস থকাৰ কাৰণে আমি নিজকে গৌৰৱ কৰিব পাৰোঁ আজি আমাৰ দুখ লাগে চৰাইদেউ যেতিয়া আমি লাইভ এটা স্থাপন কৰিলোঁ লাইভ এটা স্থাপন কৰি পোনে পোনে আমি আহিলোঁ আমাৰ ইয়াতে খোৱা বোৱা ব্যৱস্থা হ'ব মানুহখিনি ৰখোৱা ব্যৱস্থা হ'ব নে তো এই গোটেই পৰিৱেশবোৰ আমি চাবলৈ আহিলোঁ এয়া অনুপদাৰ বাৰী তো কি ক'বা আজি অনুপদা হৈ গ'ল সকলো ৰাইজকে অহা ইংৰাজী ২৭, ২৮, ২৯ জানুৱাৰীত অনুষ্ঠিত হ'ব লগা সোণাৰু কাঞ্চন কৃষ্ণচূড়া বৰ্ষপূৰ্তি অনুষ্ঠানলৈ আপোনাৰ এই মিডিয়াৰ যোগেদি মই নিমন্ত্ৰণ জনালোঁ সকলো ৰাইজে আহক সমবেত হওকহি আৰু পৰিৱেশনো কিয় সুৰক্ষিত কৰি ৰাখিব লাগে তাৰ বিষয়ে অলপ জ্ঞান আমাক দিয়কহি ৰাইজকো দিয়ক ইয়াকে কামনা কৰিলোঁ সকলো ৰাইজ যাতে উপস্থিত হয়হি সকলোৱে যেন এজুপি এজুপি হ'লেও গছ ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰে আৰু এসময়ত গোটেই আমাৰ আগৰ যিটো সেউজীয়া অসম সেই সেউজীয়া অসমখন যেন আকৌ পুনৰ ঘূৰি আহে তাকে কামনা কৰিলোঁ তো ২৭, ২৮, ২৯ একদম ডেটটো মনত ৰাখিব আপোনালোকে তো আহিব বুলি মই আশা কৰোঁ মোৰ লগত আছে এজন খুব সুন্দৰ যুৱক বিশিষ্ট ব্যৱসায়িক দীপক এওঁ যথেষ্ট গছ পুলি ৰুই আছে সেউজীকৰণ বুলি এটা গ্ৰুপ আছে তেওঁলোকৰ আজি আমাৰ যিটো বৰ্ষপূৰ্তি অনুষ্ঠান তুমিও আমাৰ লগত আছা মই খুব সুখী হৈছোঁ কি ক'বা আমাৰ অনুষ্ঠানটোৰ বিষয়ে কেনেকুৱা লাগিলে আজি লাইভ এটা স্থাপন আপোনাৰ যিটো আমাৰ পাটকাইদাই যিটো পদক্ষেপ লৈছে ইয়াত জড়িত হ'ব পাই মই বহুত নিজকে সুখী অনুভৱ কৰিছোঁ লগতে আমাৰ এই আপোনাৰ ২য় বৰ্ষপূৰ্তি অনুষ্ঠানটো ভালে কুশলে হৈ যাওক তাৰে কামনা কৰিছোঁ আৰু থেংক ইউ আৰু আমাৰ আছে মাধৱ দা কি ক'ব চিন্তা কৰিছোঁ এই জেগাডোখৰত কি হ'ব খুব সুন্দৰ এটা পৰিৱেশত আমি আছোঁ চিন্তা কৰিবলৈ দিগদাৰ হৈ যায় তাৰমানে তো বৰ ধুনীয়াকৈ জেগাডোখৰত চিজিল লগাবলৈ চেষ্টা কৰিছে অনুপ পাটকাই ডাঙৰীয়াই বোলে কমলা ৰুইছে কমলা কিন্তু বান্দৰে খাবলৈ ৰুইছে ইয়াত এটা বহুত ডাঙৰ কথা ১০০০ জোপা অনুপ পাটকাইদেৱে কমলা ৰুইছে এইটো কিন্তু কোনো ব্যৱসায়িকভাৱে নহয় যিখিনি বান্দৰ আছে বান্দৰখিনি আচলতে আমি মানুহে ঢেৰ গছ পুলি ৰুইছোঁ ঢেৰ কিবা কিবি পৰিৱেশ সুৰক্ষা কিবা কিবি কৰি আছোঁ আমি কিন্তু আমি তেওঁলোকৰ কাৰণেও চিন্তা কৰিছোঁ সেইটো হ'ল অনুপ পাটকাই ১০০০ জোপা মোৰ পিছফালে দেখিছে একদম লাইন ১০০০ জোপা কমলা ৰুই আছে আৰু ১০০০ জোপা অনলি ব্যৱসায়ৰ কাৰণে নহয় এই হাবি জংঘল আছে অনুপ পাটকাই বাৰী এখন এই বাৰীত তেওঁ কিহৰ কাৰণে কৈছে বান্দৰ মানে কি ইয়াত যে গাঁৱৰ মানুহে খেতি কৰে বান্দৰবিলাকে গৈ অনিষ্ট কৰে গৈ পিনি মানুহে কয় জাতিলাও বেঙেনা শেষ কৰি পেলাই কিন্তু ইয়াত তেওঁ কমলা ৰুইছে আৰু ফল মূলৰ গছ ৰোৱা মানে বান্দৰকেইটা ইয়াতে এংগেজ হৈ থাকিব মানে বান্দৰকেইটা ইয়াতে খাই থাকিব লাগিব বাকী মানুহৰ যদি অনিষ্ট নকৰেগে কৰিলে অনুপ পাটকাই অনিষ্ট কৰক মানে চুইমিং পুল এটা লৈছে মোৰ পিছফালে আছে এটা চুইমিং পুলৰ পদক্ষেপ লৈছে এইফালে আৰু গোটেই ৪ ৰাউণ্ড এটা ফুলনি বাগিচা ধুনীয়াকৈ কৰিছে আমাৰ যি বৰ্ষপূৰ্তি অনুষ্ঠান ইয়াতে আমাৰ আলহী অতিথিখিনি আপ্যায়ন কৰা হ'ব এইফালে পিছফালে এইবোৰ ঘৰবোৰ বনি আছে এই ঘৰবোৰত আমাৰ খোৱা বোৱা ব্যৱস্থা হ'ব এইফালে তম্বু আছে ধুনীয়াকৈ
আমাৰ বৰ্ষপতি অনুষ্ঠানৰ বাবে কিবা এটা কৈ দিয়ক ৰাইজসকলক। বৰ্ষপতি অনুষ্ঠানটোত সকলো ৰাইজে সহযোগ কৰিব আহি আমি এটা অনুষ্ঠান গঢ় দিবলৈ চেষ্টা কৰিছোঁ। আজি 3টা বছৰত ভৰি দিব আৰু এই অনুষ্ঠানটো মানে কি সকলো ৰাইজে আহি জড়িত হৈ দিয়ক। আমিও জড়িত হৈ আছোঁ, খুব ভালকৈ জড়িত হৈ আছোঁ। অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে আপোনালোকে সকলোৱে সহযোগ কৰিব। সান্নিধ্য, শংকুৰাজ, নীল, কুসুম, কৃষ্ণ, ৰিদীপ, ৰমেন, নীলাক্ষী আৰু উঠি অহা প্ৰজন্মৰ সকলো ছিংগাৰ আছে। আমাৰ মৰাণৰ পৰা ইত্যাদি কৰি শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া গোটেই ছিংগাৰখিনিয়ে গান গাব লাগিব। এটা সমাৰোহ হ'ব, কিন্তু এইটো কথা নহয় ইয়াত নাচ গানেই যে হ'ব। সেইটো কথা হয়। ইয়াত নাচ গানে যে হ'ব, আমি নাচ গান কৰিয়ে সামৰিম অনুষ্ঠানটো, এইটো নহয়। এটা পৰিৱেশ সৃষ্টি কৰিবলৈ দিছোঁ, সজাগতামূলক এটা অনুষ্ঠান হ'ব, যিটো অনুষ্ঠানত আমাৰ গছৰ কথা বাদে বেলেগ একো কথা নহয়। সেয়াই আৰু। ঠিক আছে, ধন্যবাদ থাকিল। উক্ত দিনটো আপোনালোকে আহিব বুলি আমি আশা কৰিলোঁ। তো বাই বাই। এইবোৰ কমলা লাগিছে, সৰু সৰুকৈ এইবোৰ কমলা লাগিবলৈ লৈছে থোপা থোপা কৰি। ইয়াত দেখিছে সুন্দৰকৈ পকিবলৈ আৰম্ভ কৰিছে কমলাবোৰ। এয়া কমলা ইয়াত দেখাইছোঁ। আজি আমাৰ যি লাই খুঁটা স্থাপনটো সুন্দৰভাৱে হৈ গ'ল, আপোনালোকে দেখিলে। আৰু 27, 28, 29 জানুৱাৰী তাৰিখে আপোনালোক সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আমাৰ অনুষ্ঠানটোত আহিব আৰু আপোনালোকৰ সহায় সহযোগিতা বিনে আমাৰ এই অনুষ্ঠানটো সফল হৈ নুঠে। তো আপোনালোক আহিব, আমাৰ লগত লগ দিব আৰু গছক জন্মদিন বুলি, বৰ্ষপতি অনুষ্ঠান বুলি আপোনালোকৰ মৰম চেনেহ খুবেই প্ৰয়োজন হ'ব। কাৰণ গছৰ কাৰণে আমি কৰিছোঁ, পৰিৱেশৰ কাৰণে কৰিছোঁ। আপোনালোক থাকিলে আমি আৰু ভাল পাম আৰু সুখী হ'ম। আমি সেইবাবে আমি আপোনালোকক খুব সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। আহিব 27, 28, 29 জানুৱাৰী। বহুতো শিল্পী আহিব, শিল্পী নিজৰ নিজৰ সাংস্কৃতিক পৰিৱেশন গীত মাতেৰে গোটেই এটা জীপাল হ'ব। 3 দিন আহিব আপোনালোকে, আশা কৰিলোঁ। ধন্যবাদ। আৰু কি হয় মই আপডেটবোৰ পিছত দি থাকিবলৈ চেষ্টা কৰিম। আজিলৈ বাই বাই।